ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিটো বিভাগৰ প্ৰতিটো বৰ্গৰ কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা। অনলাইন প্ৰশিক্ষণ নোলোৱাৰ বাবে দৰমহা বন্ধ কৰা হ'ব। ইতিমধ্যে বিভিন্ন বিভাগৰ পৰা এই সম্পৰ্কত নিৰ্দেশনা আহিছে যে অনলাইন প্ৰশিক্ষণ নোলোৱাৰ বাবে বহু শিক্ষকৰ দৰমহা বন্ধ ইতিমধ্যে নিৰ্দেশনা আহিছে। এপ্ৰিল মাহৰ দৰমহাৰ বিলৰ সৈতে বাধ্যতামূলক কৰ্মযোগী পৰ্টেলত কৰা ৰেজিষ্ট্ৰেশ্যন আৰু অন্ততঃ 3টা কোৰ্চ সম্পূৰ্ণ কৰাৰ প্ৰমাণপত্ৰ গাঁঠি দিলেহে শিক্ষা বিভাগৰ শিক্ষক তথা কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা। এনে পঞ্জীয়ন আৰু পাঠ্যক্ৰম সম্পূৰ্ণ নকৰা 452জন শ্ৰীভূমি জিলাৰ শিক্ষকক ইতিমধ্যে নোটিছ দিয়া হৈছে আৰু এপ্ৰিল মাহৰ ভিতৰত এই কোৰ্চ সম্পূৰ্ণ কৰিব লাগিব আৰু দৰমহা বিলৰ সৈতে ইয়াৰ নথি সংলগ্ন কৰিলেহে দৰমহা লাভ কৰিব। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইনস্পেক্টৰ স্কুল শ্ৰীভূমিৰ ফালৰ পৰা এই নিৰ্দেশনা দিয়া হৈছিল আৰু উল্লেখযোগ্য যে এই সন্দৰ্ভত শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰাও শেহতীয়াভাৱে অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছিল আৰু ইয়াত উল্লেখ কৰা হৈছিল যে আয়োগত কৰ্মযোগী প্লেটফৰ্মত ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে সময়সীমা বৃদ্ধি কৰিছিল, য'ত 30 এপ্ৰিল সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। গতিকে 30 এপ্ৰিলত সকলো বৰ্গৰ সকলো বিভাগৰ কৰ্মচাৰীয়ে এই কোৰ্চ কমপ্লিট কৰাটো বাধ্যতামূলক, অন্যথা দৰমহা বন্ধ হ'ব পাৰে। আৰু এয়া আছিল কৰ্মচাৰীসকলৰ বাবে আমাৰ আজিৰ প্ৰতিবেদন। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।